গুড মৰ্নিং বন্ধুসকল, আজি এটা নতুন ব্লগ ভিডিঅ'লৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম জনাইছোঁ। স্বাগতম জনাইছোঁ এইটো কাৰণে, আজি মই যোৱাকালি আহিলোঁ শ্বিলং আৰু ৰিটাৰ্ণ। শ্বিলঙত আহি পিনে ব্লগ বনোৱা নহ'ল, শ্বিলঙলৈ অহাটো। তো আহি পালোঁ মই মৌচিনৰামত য'ত আহিছোঁ গেছবিলাকক লৈ পিনে। তো গেছবিলাকক লৈ আহি পিনে মৌচিনৰাম আমি আহিছোঁ মাউলিং বানা ভিলেজত আহি পিনে সিহঁতে ট্ৰেকিঙত আহিছে। মই আহি পাইছোঁ ভিউ পইণ্টত মানে মই যে ইণ্ডিং হ'ব পইণ্টটোত তাতে আহি পিনে ৰখি আছোঁ। তো ইণ্ডিং পইণ্টটো আপোনালোকে এবাৰ মই দেখাই দিওঁ কেনেকুৱা জেগাত আছোঁ মই। তো চাওক, এই চাই দিয়ক ইণ্ডিং পইণ্ট, মানে এইখন নদী। এই নদীটোৰ পাৰ সেনেকুৱা মানে সিহঁতে আহিব, এই ওপৰৰ পৰা আহিছে সিহঁতে ট্ৰেকিং কৰি সেনেকৈ আহি পিনে ইয়াতে আহি পাব। তো ইয়াতে আহি পিনে নদীটো আকৌ সিহঁতে চুইমিং কৰিব। তো সেনেকৈ আহি পাইছে। তো মই এই জেগাটো অলপ দেখাই দিওঁ বলক আপোনালোকক। পইণ্টটো দেখিছেনে, কি ধুনীয়া জেগা, পূৰা ভিউ, ধুনীয়া জেগা। এইটো নদীটো চাওক, নদীটো মানে ধুনীয়া নদী হয়। ইয়াতে মাছো আছে তামাম, হেৰি কিবা কিবি থাকিব পাৰে নাজানো। দেখিছে, পূৰা ডাঙৰ নদী, পূৰা চাফা পানীৰ নিচিনা। এইটো এটা ভিউ পইণ্ট হয়। তো সেই ঘৰবিলাক দেখিছে নাই, ঘৰবিলাকৰ পিনে সেইটো ছাইডত গ'লে বাংলাদেশ বৰ্ডাৰ ভিউ পইণ্ট দেখা পায়। এইবিলাক দেখিছে বহা জেগা বনাই থৈ দিছে। তো এনেকুৱাই আহি পালোঁ মৌচিনৰাম। তো মৌচিনৰাম হয় এইটো মাউলিং বানা ভিলেজ। তো মাউলিং বানা ভিলেজত ইয়াতে ট্ৰেকিং কৰি পিনে ইয়াতে মানে নদীটো দেখা পাইছে আপোনালোকে। এই নদীটোত আহি পিনে সিহঁতে সাঁতুৰি মানে এনেকৈ পাহাৰটো ট্ৰেকিং কৰি আহি পিনে সাঁতুৰিব। ইয়াৰ পৰা আহি পাব ইয়াতে ইণ্ডিং পইণ্ট। তো ইণ্ডিং পইণ্টত মই বহি থাকিম আৰু এই দিনটো আজি ইয়াতে। তো সেইকাৰণে মানে আপোনালোকক ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ। আপোনালোকেও ভৱিষ্যত যদি আহে এই ট্ৰেকিঙত, তো মাউলিং বানা আহিব লাগিব মৌচিনৰাম। তো বন্ধুসকল বলক অলপ জেগাবিলাকে আমিও চাই ফুৰোঁ বা আপোনালোককো দেখাওঁ অলপ। বক জেগাবিলাকে চাই ফুৰোঁ। তুমি দেখিছে গছৰ তলত কি ধুনীয়া বহা চাহ জেগা বনাই দিছে বাঁহৰে। এইবিলাক দেখিছে জোলনা কিবা কিবি বহুত বাচ্চাবিলাকৰ খেলা জেগাবিলাক বহুত আছে। তো এতিয়া এই আগত পিনে যাওঁ বলক, আমিও অলপ চাওঁ আপোনালোকক দেখুৱাওঁ বলক। গেছবিলাকেতো ট্ৰেকিং কৰি আছে, আমি ইয়াতে কি বহি থাকিম বলক। আপোনালোককো দেখাই অলপ দিওঁ জেগাবোৰ। তো এইপিনে চাওক, এনেকুৱাই মানে ৰাস্তা আছে, ৰাস্তা দি এনেকুৱা যাই থাকিব লাগে। মানে আহি আছোঁ এইখিনিত, মানে পইণ্টবিলাক মানে ধুনীয়া জেগাবোৰ চাবলৈ বহুত ধুনীয়া জেগা হয়। তো বলক নদীটোৰ এইখিনিৰ পৰা আৰু নদীটো সিপাৰ চাই দিওঁ, কিমান ধুনীয়া লাগিব ইয়াৰ পৰা চালেও। তো আপোনালোকে দেখিলে কিমান ভাল লাগিব আপোনালোকৰো। মানে জেগাটো ধুনীয়া জেগা বুলি কৈছোঁ নহয়, বহুত ধুনীয়া। মানে পাথৰ চবফালে পাথৰ। এই পাথৰৰ ওপৰতে মানে ভিউ পইণ্ট, মানে নদী আছে। নদীটোৰ মানে হেৰি পিনে এই ছাইডৰ পিনে এই ঘৰবিলাক দেখিছে, এই ঘৰবিলাকৰ সেইটো মানে ভিউ পইণ্ট, বাংলাদেশ ভিউ পইণ্ট। তো এইপিনে নদীখন আছে, এইটো চাওক নদী। তো এনেকুৱাই নদীবোৰ দেখিছেনে, কি ধুনীয়া নদী। এই এনেকুৱাই নদীটো পূৰা ক্লিন পানী নদীটোৰ। সেইপিনে গাড়ীবোৰ গৈ আছে মানে ট্ৰেকিং হেৰিবিলাক। তো বলক অকণমান আগলৈকে যাওঁ আমিও, নদী পাৰে কিমান আগলৈ যাওঁ চাওঁ বলক। জেগাবোৰ অলপ চাই ভাল লাগে, আপোনালোকৰো ভাল লাগিব জেগাবোৰ চাই। কি ধুনীয়া চাওক, নদী পাৰে মানে পাথৰৰ ওপৰতে এইবিলাক মানে গোল টাইপৰ কিবা কাটিং কৰি থৈ দিয়া নিচিনা হৈ আছে, কিন্তু নহয়, এইটো মানে নেচাৰেলি হয়। দেখিছে এইয়া পূৰা ষ্টেপ বনাই দিছে, ষ্টেপ এনেকুৱা ষ্টেপেদি পূৰা এইটো দেখিছে পাথৰত পূৰা ষ্টেপ কাটিং কৰি দিছে। তো এইবিলাক চাওক কি ধুনীয়া জেগা
দেখিছে কি ধুনীয়া ধুনীয়া জেগা এইবিলাকৰ পইণ্টটোৱে মানে ভালেই নদীখন গোটেই দেখা পাইছে চাওক ইয়াৰ পৰা এইপিনে চাই দিয়ক নদী গোটেই দেখা পাইছে আহিব আহিব আপোনালোকে আহিব এবাৰ ভিজিট কৰি চাব ট্ৰেকিং কৰিব মৌচিনৰামত মাউলিং বানা ধুনীয়া জেগা হয় ধুনীয়া প্লেচ হয় অলপ এডভেঞ্চাৰ পিছৰ হেৰিটো আনিব লাগে আপোনালোকে মানে চাব এইপিনে মাছ না ভেকুলী চৰি মাছ হয় ভেকুলী হয় ভেকুলী আছে পানীত পাথৰৰ ওপৰতে পানী এইখিনিলৈ যাওঁ বলক আমিও অলপ চাওঁ জেগাবোৰ কি ধুনীয়া জেগা হয় এইবিলাকো পিকনিক চিকনিক খাব মানে ইয়াতে আহে শ্বিলঙৰ মেক্সিমাম মানে পিকনিক খাবলৈ মৌচিনৰাম বুলি ক'লে ইয়াতে আহে শ্বিলঙৰ মানুহবোৰ পিকনিক খাবলৈ এতিয়া লাহেকৈ ডিচেম্বৰ নৱেম্বৰ আহি আছে নহয় এতিয়া পিকনিক খাবলৈ ইয়াতে আহিব আৰু দেখিছে এইবিলাক চাওক গোটেই পানী পাথৰৰ ওপৰতে সেইপিনে পানী এই দলং এখন আছে এতিয়া এদিকে এনেকুৱা যায় দলংখন চাওঁ ব'ল ৰাস্তাবোৰ মানে গোটেই খাল মানে পানী জমা হৈ আছে খালত তো এনেকুৱাই সেইপিনে চাওক এইখন দলং এতিয়া দলঙৰ ওপৰেদি যাম আমি কি কয় এই দলঙৰ ওপৰেদি যাওঁ অলপ খোজকাঢ়িব অলপ ৱাও ধুনীয়া ফিল্ম শ্বুটিং কৰিব ধুনীয়া জেগা আছে দেই হয়নে ইয়াতে ফিল্ম শ্বুটিং হ'ব বা এলবাম শ্বুটিং কৰিব ধুনীয়া জেগা হয় এইবিলাক চাব আপোনালোকে ধুনীয়া লাগিব চিনাৰীবোৰ মানে মস্তি দেখিছে এইটো হ'ল দলংটো ব্ৰিজটো নদীটো এনেকুৱা কৰি আছে দেখিছে কি ধুনীয়া জেগা ব্ৰিজটোৰ ওচৰতে তো এনেকুৱাই জেগাবোৰ কি ধুনীয়া ধুনীয়া সেইপিনে মাছ ধৰি আছে কি মস্তি জেগা কি ধুনীয়া ধুনীয়া ব্ৰিজ বনাই থৈ দিছে দেখিছেনে জেগাবোৰ কি মস্তি জেগাত মানে ব্ৰিজ বনাইছে পানী এইবিলাক গৈ আছে না পানীবিলাক কেনেকৈ ধুনীয়া এইপিনে চাই দিয়ক ৱাও মাই গড এইটোহে জেগা এইটোহে ফলছ বা কি ধুনীয়া ৱাটাৰফল দেখিছেনে এই তললৈকে মানুহবোৰ যাব পাৰে তাতে গা চা ধুব পাৰে ধুনীয়া জেগা হয় এইবোৰ এইপিনে হ'ল নদীটোৰ পৰা এইপিনে পানী গৈছে এইটো ব্ৰিজটো এনেকুৱা কৰি আছে ব্ৰিজটোৰ পৰা নদী এনেকুৱা ধুনীয়া দেখিছেনে কি ধুনীয়া জেগা এই জেগাবোৰ দেখিছেনে তাতে মানে পানী হেৰি কৰিব পাৰে গা চা ধুব পাৰে পুখুৰী টাইপৰ মানে চুইমিং পুল এইপিনে তলত চাই দিয়ক নাই এবাৰ বাও চালে ভয় লাগি যায়চোন কি ধুনীয়া ধুনীয়া জেগা এই পইণ্টটোৰে আৰু অলপ আউটছাইডত মানে এনেকুৱা ট্ৰেকিং কৰি বনাই দিছে এইটো চাওক ভিউ পইণ্ট টাইপৰে বনাই দিছে এইপিনেদি আহিব লাগে তো মই এইটো পইণ্টতে আহি পিনে আৰু আপোনালোকক মই দেখাই দিম ভালদৰে তো বলক কেনেকুৱা দেখাই পায় ইয়াৰ পৰা চাই দিব আপোনালোকে এতিয়া সেইপিনে চাই দিয়ক দেখিছে কি ধুনীয়া কৰি বনাই দিছে তো এইটো হ'ল তলৰ ভাগটো ৱাও দেখিছে কি ধুনীয়া কৰি আছে এইটো ষ্টেপটো দেখিছে না তাৰ পৰা আৰু এটা মানে খাল নিচিনা পুখুৰী নিচিনা আছে তো তাতেও মানে গা ধুব পাৰিব ইয়াতেও গা ধুব পাৰিব মানে ইয়াতে গা ধুব এলাও আছে নে নাই নাজানো কিন্তু মানে ধুনীয়া খাল আছে কিন্তু হয়তো পাথৰৰ তলত সোমায়ো যাব পাৰে মানুহ সেইকাৰণে তাৰমানে গা ধোৱা এলাও চেলাও নাথাকিব পাৰে ইয়াতে তো ইয়াতে মানে এনেকুৱাই মৌচিনৰাম আহিব ভিজিট কৰিব এইবোৰ চাওক কেনেকুৱা নামি আছে চাওক মাছ ধৰিব এতে মাছ ধৰিব কাৰণে নামি আছে দেখিছে কি ধুনীয়া মানে সিহঁতে মাছ ধৰিবৰ কাৰণে তাতে নামি আহি আছে সেনেকৈ দেখিছেনে কেনেকৈ নামি আহিছে এতিয়া সিহঁতে মাছ ধৰিব ইয়াতে মাছ ধৰিবৰ কাৰণে নামি আহিছে বহুত ডেঞ্জাৰ মানে নক'ব আৰু কেনেকুৱা নামি আছে দেখিছেনে কেনেকুৱা নামি আছে চাওক মাছ ধৰিব সিহঁতে তাতে এতিয়া দেখিছে মাছ ধৰিব বন্ধুসকল মই আপোনালোকক এটা বস্তু দেখাই দিওঁ আপোনালোকে পাথৰৰ ডাইনিং টেবুল দেখা পাইছে জানো দেখা পোৱা নাই বলক মই দেখাই দিওঁ আপোনালোকক পাথৰৰ ডাইনিং টেবুল য'ত মানে ধুনীয়াছে বনাই থৈ দিছে তো আপোনালোকে চাবনে ডাইনিং টেবুলটো এইপিনে চাই দিয়ক এই চাওক কি ধুনীয়াছে বনাই দিছে চকী এইটো হ'ল টেবুল হে আৰু এইটো চাওক এইপিনে
পুৰা ধুনীয়া ডাইনিং টেবুল এখন বনাই থৈ দিছে ইয়াতে। তো মই আপোনাৰ পৰা আপোনালোকক দেখাই দি আছোঁ। এইটো চাওক, পাথৰেৰে ধুনীয়া আছে ডাইনিং টেবুল বনাই থৈ দিছে। কি আচৰিত টাইপৰ মানে মানুহবিলাক জাত জাত ৰকমৰ বস্তুবোৰ বনাই থৈ দিয়ে, দেখিছেনে? পাথৰেৰে ডাইনিং টেবুল মানে ইয়াতে এনেকুৱা বহি পিনে ধুনীয়া আছে, ভাত চাত কিবা কিবি খাব পাৰে আৰু ধুনীয়া আছে ডাইনিং টেবুল বনাই থৈ দিছে। তো এইপিনেও মানে এইপিনে দুজন বহিব পাৰে, সেইপিনে দুজন, মোৰ ইয়াতে দুজন, আৰামছে মানে 6জন মানুহ ধুনীয়াছে বহি পিনে এই ডাইনিং টেবুলত ভাত খাব পাৰিব। তো বন্ধুসকল, গেছবোৰ আহি আছে সেই পানীৰ, এতিয়া পানীটি সাঁতুৰিব, নদীটো পাৰ হ'ব। তো মই আপোনালোকক দেখাই আছোঁ, সিহঁতে সাঁতোৰা দেখাই আছোঁ, দেখাই দেই, চাব দেই। এই পিনে চাই দিয়ক, এই পিনেদি ওলাব এতিয়া সিহঁতে। তো দেখিছে আপোনালোকে গেছবোৰ আহি আছে, এইবোৰ আহি আছে গেছবোৰ। মই মানে তামোল খাই আছিলোঁ, তামোল য'ত ইয়াতে খাচী ভাষাত মানে তামোলটোক কয় কোৱাই। তো কোৱাই খাই আপোনালোকক ভিডিঅ' বনাই আছোঁ। তামোল খাব লাগে, ভাত খাইছিলোঁ তাতে, ভাত খোৱাৰ পিছত একো খোৱা নাছিলোঁ, তামোল খালোঁ, কোৱাই। তো এনেকুৱাই খাচী ভাষাত কোৱাই খাই আছোঁ। কোৱাই, আজিৰ দিনটো ভিডিঅ' ইয়াতে এণ্ডিং কৰোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈকে মানে বাই বাই।